নমস্কাৰ প্ৰিয় বন্ধুসকল, টিপছ লাইব্ৰেৰী নামৰ ইউটিউব চেনেলৰ তৰফৰ পৰা ভোগালীৰ হিয়া ফুৰা শুভকামনা জনাইছোঁ। লগতে আহক আজি জানি লওঁ 15টা কথা, যিকেইটা কথাৰে আমি সুস্থ হৈ থাকিব পাৰিম। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভোজন কৰাৰ সময়ত সদায় হাত দুখন ভালদৰে চাবোনেৰে ধুই ল'ব। ভোজনৰ আপুনি যিবোৰ খাদ্য তালিকা কৰিছে তাত বছৰৰ শাক পাচলি তথা বছৰৰ ফল মূল নিশ্চয় অন্তৰ্ভুক্তি কৰিব। পাৰিলে ভোজন বেছিকৈ চোবাই খাব। এনেদৰে খালে আপোনাৰ হজম শক্তি বাঢ়ে, লগতে ভোজনখিনি সোনকালে পাচন ক্ৰিয়াত পাচন হয়। ভোজন কৰাৰ পিছত মুখখন কুলু কুলু কৰি 1 বা 2 ঢোক পানী খাই আধা ঘণ্টাৰ পিছতে ভালদৰে পানী খাব। লগে লগে ইমান পানী নাখাব। ভোজন কৰাৰ পিছত কিবা মিঠা বস্তু খাব পাৰে। ভোজন কৰাৰ পিছত সদায় ভালদৰে মুখখন পানীৰে চাফা কৰি ল'ব, নহ'লে মুখৰ ভিতৰত বিভিন্ন বস্তু ৰৈ যায়। আৰু যদি আপুনি ৰাতি বিশেষকৈ মাছ মাংসৰে ভোজন কৰে তেনেহ'লে এবাৰ হ'লেও দাঁত ব্ৰাছ নিশ্চয় কৰিব। সাধাৰণতে আমি এনেও দিনত 2 বাৰ ব্ৰাছ কৰাটো দৰকাৰী, পুৱা আৰু ৰাতি। ভোজন কৰি উঠি পেচাব নিশ্চয় কৰিব। এনে কৰিলে পাথৰৰ সমস্যা নহয়। ভোজনত ময়দাৰ বস্তু কমকৈ খাবলৈ চেষ্টা কৰিব। পাৰিলে প্লাষ্টিকৰ বটলত পানী নোখোৱাই ভাল। মদ ভাং আদিৰ দৰে নিচাযুক্ত সামগ্ৰীৰ পৰা সদায় দূৰত থাকিব। সপ্তাহত এদিন হ'লেও উপবাসে থাকিব, লগতে সেইদিনা কেৱল নিম্বু পানী খাব। যদি আপুনি দুপৰীয়াৰ ভোজন 1 বজাত কৰে তেনেহ'লে ৰাতিৰ ভোজন 7 বজাত কৰিবলৈ নাপাহৰিব। ৰাতি ভোজন কৰা তথা শুবলৈ যোৱা সময়খিনিৰ মাজত কমেও 2 ঘণ্টা গেপ থাকিব লাগে। সদায় ঠাণ্ডা আৰু সতেজ পানীৰে গা ধুব লাগে। ৰাতিপুৱা অলপ সময় আপুনি ৰ'দত বহিব লাগে, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰত ডি ভিটামিন প্ৰৱেশ কৰে আৰু লগতে 15 মিনিটমান সময় খোজ কাঢ়িলে যথেষ্ট সুফল পোৱা যায়। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ যিকোনো ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।